ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছ 8ৰ SERT আণ্ডাৰৰ লেচন নম্বৰ 4 ডকচুৱাৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়তৰ বিষয়ে মই আগবঢ়াবলৈ বিচাৰিছোঁ পাঠ। পঞ্চায়ত বুলি ক'লে তোমালোকে জানা আমি গ্ৰাম্য অঞ্চলত বাস কৰা অঞ্চলত আমাৰ কি থাকে পঞ্চায়ত থাকে। আমাৰ এই পঞ্চায়তসমূহে আমাৰ গ্ৰাম্য পদূলি, ঘৰ দুৱাৰ, ৰাস্তা ঘাট, দলং আদি সকলোবোৰ নিৰ্মাণ কৰাৰ লগতে দৰিদ্ৰ আৰু বিশেষভাৱে সক্ষম সকলো লোককে সহায়ৰ আগবঢ়ায় আমাৰ এই পঞ্চায়তসমূহৰ যোগেদি। এই পঞ্চায়তসমূহৰ যোগেদি নিৰ্বাচিত হ'বলৈ হ'লে আমাৰ বয়স হ'ব লাগিব 21 বছৰ আৰু আমি ইয়াক নিৰ্বাচনৰ যোগেদি আমি আমাৰ পচন্দৰ ব্যক্তিসকলক বা সদস্যসকলক পঞ্চায়তলৈ নিৰ্বাচিত কৰি পঠাওঁ। পঞ্চায়তত আমি কওঁ যে ৱাৰ্ড মেম্বাৰ থাকে, অৰ্থাৎ গাঁৱৰ সদস্য থাকে, সভাপতি থাকে আৰু বহুকেইজন ব্যক্তিৰ সৈতে কি থাকে একোটা পঞ্চায়ত গঠিত হয়। গতিকে আমি পঞ্চায়তৰ বিষয়ে পঢ়িবলৈ আহিছোঁ। ইয়াত এগৰাকী ছোৱালীৰ কাহিনী দিয়া হৈছে, পঞ্চায়তৰ বিষয়ে উল্লেখ কৰা হৈছে। ডকচুৱাৰী ইজ এ ষ্টুডেণ্ট অফ ক্লাছ 8 অফ দিচাংমুখ জনজাতি হাই স্কুল। Her Babu father Kanakimili takes her to school on his bicycle. She loves the bicycle ride for she gets to know new things every day. Dokchori means a necklace of the beads the missing usually wear in festival time. Dokchori হৈছে দিচাংমুখ জনজাতি উচ্চ বিদ্যালয়ৰ তাই 8ম শ্ৰেণীৰ ছাত্ৰী। তাৰ দেউতাকক বাবু বুলি কয়, আমি কিছুমানে দেউতাকক বাবু বুলি কওঁ, ইংৰাজীত ফাদাৰ। তেওঁৰ দেউতাক বাবু অৰ্থাৎ তেওঁৰ দেউতাকৰ নাম হৈছে কনকীমিলি আৰু তাই সদায় দেউতাকৰ লগত স্কুললৈ চাইকেলত উঠি অহা যোৱা কৰে। তাই কিয় চাইকেলত অহা যোৱা কৰি ভাল পায়? কাৰণ তাই সদায় কি কৰে, প্ৰত্যেক দিনাই নতুন নতুন কথা জানিব পাৰে। সেয়ে ইয়াৰ ডকচুৱাৰী শব্দটোৰ অৰ্থ বুলি কোৱা হৈছে যে এডাল নেকলেছ মানে মণি বা মালা মুকুতা পিন্ধা, বিটছ মানে মণি মালা মুকুতা পিন্ধি অহা যিটো মিচিং জনজাতিসকলৰ লোকসকলে যিটো উৎসৱত পৰিধান কৰে সেইডালক কি বুলি কোৱা হয়, ডকচুৱাৰী বুলি কোৱা হয়। গতিকে তাইৰ নামটো ডকচুৱাৰী ৰখা হৈছে। ডকচুৱাৰী ইজ নট ডেট ইয়ৰ পঞ্চায়ত অফিচ বাবু। ডকচুৱাৰীয়ে চাইকেলত যেতিয়া গৈ আছিল দেউতাকক কৈছে যে দেউতা বাবু তোমাৰ এইটোৱে পঞ্চায়ত অফিচ নহয় জানো? কনকীমিলি Yes, my child, it has got a new signboard. হয় মোৰ সোণজনী, এইটোৱে মোৰ কি হয় পঞ্চায়ত, কিন্তু ইয়াত এখন নতুনকৈ কি কৰা হৈছে জাননী বা ফ্লগখন নতুনকৈ লগোৱা হৈছে। ডকচুৱাৰী But what is a পঞ্চায়ত বাবু? ডকচুৱাৰী তেতিয়া দেউতাকক কৈছে যে পঞ্চায়ত মানেনো কি দেউতা? কনকীমিলি Long ago, ডকচুৱাৰী Panchayat meant a system of governance by 5 elderly men called Panch Gramin Pramukh. Their word was the rule. There was no quarrel among the villagers because they respected their Gram Pramukhs. দেউতাকে কৈছে যে বহু বছৰ আগতে পঞ্চায়তটোৰ ব্যৱস্থাটো আছিলে এনেকুৱা ধৰণৰ য'ত বয়োজ্যেষ্ঠ ডাঙৰ 5জন ব্যক্তিৰে সেইকাৰণে পঞ্চ বুলি কোৱা হৈছে, পঞ্চ গ্ৰামীণ প্ৰমুখ বুলি কোৱা হৈছে। পঞ্চ মানে 5জন ব্যক্তিৰে জ্যেষ্ঠ বা ডাঙৰ ব্যক্তিৰ সৈতে কি কৰা হৈছে মানুহে লগ লাগি কিছুমান পঞ্চায়তৰ এনেকুৱা এটা কাম কৰা হৈছিল যাত চৰকাৰ কি হৈছে উদ্দেশ্যৰ প্ৰতি সমৰ্পণ আছিলে। তেওঁলোকৰ প্ৰধান শব্দটোৱে আছিলে কি ৰুল, নিয়ম পালন কৰা। আৰু কি কৰা হৈছিলে গাঁওবিলাকত সাধাৰণতে পঞ্চগ্ৰামীণ প্ৰমুখ থকাৰ কাৰণে কেতিয়াও কাজিয়া হাই উৰুমি হোৱা নাছিলে, কাৰণ এই পঞ্চগ্ৰামীণ প্ৰমুখৰ লগত জড়িত ব্যক্তিসকলক গাঁও অঞ্চলৰ লোকসকলে কি কৰিছিলে শ্ৰদ্ধা কৰিছিলে। ৰেচপেক্ট মানে শ্ৰদ্ধা কৰিছিল। ডকচুৱাৰী You are not old and yet you are in the পঞ্চায়ত। তেতিয়া ডকচুৱাৰীয়ে দেউতাকক প্ৰশ্ন কৰিছে যে আপুনিতো ইমান বয়োজ্যেষ্ঠ ব্যক্তি নহয়, তেন্তে আপুনি এতিয়া পঞ্চায়তত কি কৰে? কনকীমিলি You see, nowadays anyone who is above 21 can contest panchayat election. A panchayat is the body that is responsible for the development of villages. The panchayat is a very important institution for social change,
The Constitution of India grants power to the Panchayat to raise taxes, plan development schemes, and work for local development. তেতিয়া দেউতাকে কৈছে হয়তো সেই তেতিয়াতেহে আছিলে পঞ্চায়ত গ্ৰামীণ প্ৰমুখ কিছুমান বয়োজ্যেষ্ঠ ব্যক্তিসকলক লৈ প্ৰতিষ্ঠানখন চলাই থকা হৈছিলে কিন্তু এতিয়া পৰিৱৰ্তন হ'ল যিসকলৰ বয়স 21 বছৰ তেওঁলোকে কি কৰিব পাৰে পঞ্চায়তৰ বাবে প্ৰতিযোগিতা পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে আৰু পঞ্চায়ত হৈছে আমাৰ গাঁৱৰ উন্নয়নৰ বাবে কৰা এটা প্ৰতিষ্ঠান ই কি কৰে আমাৰ সমাজখনত পৰিৱৰ্তন আনে বিশেষকৈ আমাক ভাৰতবৰ্ষত এটা শক্তি আছে যে গ্ৰাম্য পঞ্চায়তসমূহক দিয়া হৈছে ৰেইজ টেক্সেছ তেওঁলোকে কি কৰিব পাৰে কৰ সংগ্ৰহ কৰিব পাৰে কৰ যোগে প্লেন ডেভেলপমেণ্ট তেওঁলোকে কিছুমান গ্ৰাম্য উন্নয়নৰ বাবে আঁচনি প্ৰস্তুত কৰিব পাৰে আৰু লোকেল মানুহৰ বিকাশ লোকেল মানুহৰ যাতে কাম কৰিব পাৰে তাৰ কাৰণে কি কৰা হৈছে এই পঞ্চায়তখন বৰ্তমান ব্যৱস্থা কৰা হৈছে আঁচনিসমূহ ডক্টৰী হোৱাট কাইণ্ড অফ ৱৰ্ক ডো ইউ ডু ফাদাৰ তেতিয়া দেউতাকক কৈছে পঞ্চায়তৰ যোগেদিনো কি কাম কৰা হয় দেউতা কনক মিলি We build and repair rural roads, bridge, houses for the poor and so on. আমি কি কৰোঁ কিছুমান বনাওঁ বিল্ড মানে সজোৱা বা বনোৱা ৰিপেয়াৰ কিছুমান ভগা মানে ৰিপেয়াৰ পুনৰ তৈয়াৰ কৰা গ্ৰাম্য ৰাস্তাসমূহ পুনৰ নিৰ্মাণ কৰা দলং সজোৱা ঘৰ দুখীয়া মানুহক দিয়া বা সজোৱা আৰু বিভিন্ন ধৰণৰ কাম কৰা হয় ডক্টৰী Where do you get all the money from? তোমালোকে যে এইবোৰ কাম কৰা ৰাস্তা পদূলি নিৰ্মাণ কৰা ঘৰ দলং নিৰ্মাণ কৰা এইবোৰৰ কাৰণে পইচা তোমালোকে ক'ৰ পৰা পোৱা কনেকি মিলি A good question. The Panchayat raises a little money from taxes on vehicles, river ghats, bazaars and bills, etc. তুমি এইটো খুব সুন্দৰ প্ৰশ্ন কৰিছা কিন্তু আমি এইবিলাকৰ কাৰণে পইচা ক'ৰ পৰা পাওঁ এই পঞ্চায়তে আমাক কিছুমান কি কৰে কম পৰিমাণৰ টেক্স দিয়ে ক'ৰ পৰা টেক্স দিয়েটো গ্ৰহণ কৰা হয় যান বাহনৰ পৰা নদী ঘাটৰ পৰা বজাৰৰ পৰা সংগ্ৰহ কৰা পইচাৰ যোগেদি কি কৰা হয় আমাৰ পঞ্চায়তসমূহৰ কাৰণে কিছু পইচা প্ৰদান কৰে ডক্টৰী ইজ দেট মনি এনাফ টু ডু so much work এইবিলাক পইচাই আপোনালোকৰ কাৰণে যে গ্ৰাম্য উন্নয়নৰ কাৰণে এইখিনি পইচা যথেষ্ট হয়নে কনকি মিলি we get an annual grant from the Panchayat and Rural Development Department of the government. The local MLA or ministers can be also substantially if they wish. গতিকে কনকমিলিয়ে কৈছে we get annual grant আমাক কি কৰে যিটো গ্ৰাম্য আৰু পঞ্চায়ত উন্নয়নৰ বিকাশ কেন্দ্ৰটো আছে তেওঁলোকে আমি বাৰ্ষিক হিচাপে অনুদান আগবঢ়ায় আমাক বাৰ্ষিক গ্ৰান্ট অনুদান দিয়ে ইয়াৰ উপৰি আমাৰ যিবিলাক স্থানীয় বিধায়ক আছে মন্ত্ৰী আছে তেওঁলোকো আমাক কি কৰে এইবিলাকৰ কামৰ কাৰণে কিছু অনুদান আগবঢ়ায় ডক্টৰী why don't you build a house for poor ধনীৰাম বাবু তেতিয়া কৈছে তেনেহ'লে কিয় তোমালোকে দুখীয়া সেই ধনীৰামৰ কাৰণে ঘৰ এটা বনাই নিদিয়া দেউতা কনকি মিলি ধনীৰাম the man with no legs we did build a house for him last year but he left it after his mother died তুমি ধনীৰামৰ কথা কৈছা সেই যে মানুহ এজনৰ কি নাই ভৰি নাই কিন্তু আমি তেওঁৰ কাৰণে ঘৰ সজাইছিলতো কিন্তু তাৰ যেহেতু মাক ঢুকাইছিল সেইকাৰণে সিহঁতে কি কৰিছে তাৰ পৰা আঁতৰি আহিছিল differently abled people like him need help with their daily source গতিকে আমি এই বিশেষভাৱে সক্ষম ব্যক্তিসকলক মানুহক আমি সহায় কৰাটো আমাৰ কাৰণে খুব প্ৰয়োজন আমি সদায় কি কৰিব লাগে তেওঁলোকক দৰকাৰী কামত সহায় কৰাটো আমি প্ৰয়োজন ডক্টৰী বাবু প্লিজ ডু something for the poor man he spends the bitter cold December nights on the open veranda of our school buildings ডক্টৰী দেউতাক কৈছে বাবু আপুনি কি কৰক সিহঁত দৰিদ্ৰ মানুহৰ কাৰণে কিছু সহায় কৰক কিবা কাম কৰক কাৰণ সেই মানুহবিলাকৰ দৰিদ্ৰ লোকসকল যিসকল ধনীৰাম আছিলে তেওঁলোকে কি কৰে বিটাৰ মানে খুব ঠাণ্ডা সেই ডিচেম্বৰ মাহত ৰাতি আমাৰ স্কুলৰ যিখন খোলা বাৰান্দা আছে আমাৰ স্কুলৰ যিখন বাৰান্দা তাতে তেওঁলোকে কি কৰে তাতে ৰাতি কটায় কনকে মিলি ডোন্ট ৱৰি উই আৰ বিল্ডিংছ এ হোম ফৰ পিপল উইথ স্পেচিয়েল নিডছ লাইক হিম so that they can live with dignity
তুমি কোনো চিন্তা নকৰিবা আমি তেনে মানুহৰ কাৰণে সেই বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ কাম কৰি আছোঁ আৰু তেওঁলোকৰ কাৰণে ঘৰো সাজি আছোঁ তেওঁলোকে যাতে আমাৰ দৰে সমাজত একদম সন্মানেৰে জীয়াই থাকিব পাৰে young people like you should do volunteer work there when you can you will see how they learn to do their own chores and also paint read play games and enjoy other hobbies তোমালোকৰ নিচিনা এই ডেকা ল'ৰা ছোৱালীবিলাকে স্বেচ্ছাসেৱক হিচাপে তাত কাম কৰিব পাৰিবা আৰু ইউ উইল চি হাউ দে লাৰ্ণ তেওঁলোকে কেনেকৈ শিকে সিহঁতে কেনেদৰে নিজৰ কামত মনোযোগ দিয়ে দৰকাৰী কামবোৰ কৰে কেনেদৰে সিহঁতে শিকে কেনেদৰে সিহঁতে ৰং কৰে কেনেদৰে সিহঁতে খেলে এই সকলোবোৰ প্ৰয়োজনীয় তেওঁলোকে কৰি ভাল পোৱা কামবোৰ সিহঁতৰ কৰিব পাৰে আৰু তোমালোকে স্বেচ্ছাসেৱক হিচাপে তেওঁলোকৰ লগত কাম কৰিব পাৰা You will see how such people can lead normal, happy lives and learn to be independent. গতিকে তুমি চাব পাৰা সিহঁতি কেনেদৰে আমাৰ মানুহৰ নিচিনাকৈ সাধাৰণভাৱে সদায় আনন্দপূৰ্ণ জীৱন এটা লাভ কৰাৰ লগতে শিকিব পাৰে স্বাধীনভাৱে এই কথাটো তুমি চাব পাৰা ডগচৰী থেংক ইউ বাবু আই উইল হেল্প ইউ ইন দ্য পঞ্চায়ত ৰলছ তেতিয়া ডগচৰীয়ে দেউতাকৰ কথাটো খুব ভাল পালে আৰু সন্মতি জনাইছে যে মই আপোনাৰ লগত পঞ্চায়তত কি কৰিম কামত সহায় কৰিম এইটোৱে আছিলে আমাৰ কিছুমান ৱৰ্ড দি দিছে এইখিনি চাবা তোমালোকে গতিকে পঞ্চায়তৰ কামসমূহৰ বিষয়ে মই তোমালোকক এইখিনি বিষয়ে অৱগত কৰিলোঁ পাঠটোৰ যোগেদি পাঠটো পঢ়িবা মই ভাবোঁ তোমালোকে বুজি পাবা এই পাঠটোৰ যোগেদি আমাৰ পঞ্চায়তৰ কিছুমান কাম কাজসমূহ ইমান সুন্দৰকৈ উল্লেখ কৰিছে যে আমি কেনেদৰে পঞ্চায়তৰ যোগেদি আমাৰ গ্ৰাম্য উন্নয়ন কৰিব পাৰোঁ লগতে আমাৰ সকলোৰে দৰিদ্ৰৰ পৰা আৰম্ভ কৰি সেই বিশেষ সক্ষম ব্যক্তিসকললৈ কেনেদৰে সমাজৰ ক্ষেত্ৰত সন্মান সহকাৰে জীয়াই থাকিব পাৰে এই সকলো কথাখিনি আমাৰ খুব সুন্দৰকৈ পঞ্চায়তৰ কথাৰ যোগেদি উল্লেখ কৰিছে ধন্যবাদ জনালোঁ তোমালোকক আৰু মোৰ চেনেলটো যদি ভাল পালা প্লিজ লাইক ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা